নমস্কাৰ বন্ধুসকল, মোৰ ফালৰ পৰা সকলোকে নমস্কাৰ জনালোঁ। মই আহিছোঁ এতিয়া আকাংক্ষা হস্পিটেললৈ। চাওকচোন মই আকাংক্ষা হস্পিটেলত মই কিয় আহিছোঁ, কিয় কাৰণে আহিছোঁ ভিডিঅ'টো সকলোকে চাব। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আকাংক্ষা হস্পিটেলত আমাৰ যা এজনী বেবী জন্ম পাইছে, সেইকাৰণে আমি আহিছোঁ। আমাৰ ধুনু আহিছে, ধুনু এতিয়া আলমাৰীত আছে, একদম নামি আছে, খুলি আছে, সোমাই আছে, সি এইবিলাক কৰিছে। চাই থাকিব ভিডিঅ'টো সকলোকে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আমি এতিয়া কেবিনত আহি বেবীৰ কাৰণে ৱেইট কৰি আছোঁ। বেবী জন্ম পালে বাৰু বেবী গৈ এতিয়া অবজাৰ্ভেশ্যন ৰুমত ৰাখিছে 3 ঘণ্টা। অবজাৰ্ভেশ্যন ৰুমত 3 ঘণ্টাৰ পিছতে মা আৰু বাটাক ওলাই দিব। আমি সেইকাৰণে তোৱাতকৈ 1.5 বছৰ ডাঙৰ, পিছত যে ডাঙৰ হ'লে কিমান আগেবা দুটা মানে পাপা। এই আমাৰ আহি গ'ল মাৰি, দেউতাক হাঁহি হাঁহি আহি আছে পূৰা। ল'ৰা জন্ম পিছে দেউতাকৰ ফূৰ্তি, আমাক খানা খুৱাব। পিছত সেইটো আমাৰ এইটো বত্তাকে গীতা দিয়া, এইটো বত্তাক। বাপাক মাতিছে চা, মৰম লাগিছে নে তোমাৰ? ফূৰ্তি লাগিছে? ভাইটি বুলি কোৱা, ভাইটি 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 বুলি কোৱা, ভাইটি বাপা বাপা। ফূৰ্তি লাগিছে নহয়?